वेलकम टू माय यूट्यूब चैनल फाइंडिंग हैप्पीनेस। আজি ৰঙিয়া মহাবিদ্যালয়ৰ ৬০তম প্ৰতিষ্ঠা দিৱস, যাৰ কাৰণে মই ভাবিছোঁ কি আজি আপোনালোকক মই ৰঙিয়া কলেজখন দেখাওঁ ভালকৈ। আমাৰ ৰঙিয়া কলেজত কি কি ডিপাৰ্টমেণ্ট আছে, প্লাছ ৰঙিয়া কলেজত যি যি নতুন নতুন কাম চলি আছে গোটেইখিনি দেখাম। আৰু পুৰণি যিসকল ষ্টুডেণ্ট আছিল তেওঁলোকৰ অকণমান যাতে মনটো ভাল লাগে মানে ৰঙিয়া কলেজখন চাই, কাৰণ তেওঁলোকে আজিকালি আহিব নোৱাৰে কলেজৰ ভিতৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ সুন্দৰী আৰু সুন্দৰীৰ ওপৰত এইটো ৰুণ, এইটো জুন, ৰুণ জুন। তো বলক ইহঁত এই যা নাম 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 বলক বলক আমি কলেজলৈ যাওঁ। আমি আৰু বেছি দূৰ নাই, ৰঙিয়া কলেজ পামেই। এইখনে হৈছে আপেলৰ দোকান। এইটো আমাৰ কলেজ চক, ৰঙিয়া কলেজ চক। রামধেনু খাতু রঙি রঙেরে বুকুতে বিয়পা। এইটো ছবি মই আঁকিছিলোঁ। এটা শায়ৰী আছে না, पेड़ से पत्ते गिरते नहीं हवाएं गिरा देती है, अक्सर लड़के बिगड़ते नहीं लड़कियां बिगाड़ देती है, डोंट टेक सिरियसली। এইটো মই আঁকা আৰ্ট, আৰু মোৰ লগত আৰু দুজন বন্ধু আছিল, নূৰ আৰু ৰুবুল। আমি তিনিও মিলি পিনে আঁকিছিলোঁ এইটো। অভিমানী দারে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আকুৱালিলো আনা চৌপাশে। এয়া আমাৰ ৰঙিয়া কলেজ, আমাৰ মুখ্য ব্যক্তিসকল বহি আছে। তো ফাৰ্ষ্ট ইণ্ট্ৰডিউচ কৰিলোঁ আমাৰ পুখুৰীটো কলেজৰ। খুঁজে খুঁজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে মৰমৰ ৰঙিয়া মহাবিদ্যালয়। তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায়। এইটোৱে হ'ল আমাৰ মৰমৰ জালুকবাৰী, য'ত আমি সকলোৱে বহি বহি আড্ডা মাৰিছিলোঁ এটা সময়ত। তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায়। এইটো আমাৰ অফিচ ৰুম, প্ৰিন্সিপাল অফিচ ৰুম। এইপিনে গ'লে আৰু ক্লাছৰুমবোৰ আছে, এইপিনে বৰ্তমান নাযাওঁ। আমি জাষ্ট ৰঙিয়া কলেজখন ট'ৰ কৰি আছোঁ। ইয়াতে নিউজ পেপাৰসমূহ থাকে, আৰু এইটো পূৰা গ্ৰীণনেছ হৈ আছে। এইটো হ'ল লাইব্ৰেৰী। ই বটানী ডিপাৰ্টমেণ্ট, কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট এইবোৰ আছে, এইবোৰ ডিপাৰ্টমেণ্ট। এইটো হ'ল একা জলিৰ
পিছফালে অকণমান মানে খালী জেগা থাকে, য'ত প্ৰত্যেকবাৰ খেতি কৰা হয়। এইদৰে ধান খেতি কেতিয়াবা কৰা হয়, ঠাণ্ডাৰ দিনত আকৌ সৰিয়হ বিহাৰ খেতি বুলি যে কয়, বিহাৰ খেতি কৰা হয়। আৰু এইবোৰ ক্লাছৰুম। আৰু সেইটো হ'ল সেইটো ক্লাছৰুমটো হ'ল আইডলৰ ক্লাছৰুম, প্লাছ তাৰে পিছফালে বিভগ। এইবোৰতে মানে বিভগ ক্লাছ কৰা হয়, বিভগ ডিপাৰ্টমেণ্টৰ যে আছে। এইটো গাৰ্লছ হোষ্টেলটো, আৰু এইটো পি জি বিল্ডিং নতুনকৈ বনাই আছে যি দেখা নাই, হা দেখাই আছোঁ। এয়া আমাৰ ৰঙিয়া কলেজৰ নতুন পি জি বিল্ডিং ৰেডি হৈ আছে। সপোনতো পৃথকতো তুমি জানা হেজাৰো আৰু এইটো হ'ল নতুনকৈ বনাই আছে, এইটো চাগে ল আৰু কিবাকিবি কিবাকিবি হ'ব চাগে ডিপাৰ্টমেণ্ট ইয়াতে। মে বি মই সিমান এটা ভালকৈ নাজানো, তথাপি এইটো নতুন এটা বিল্ডিঙৰ কাম চলি আছে। আৰু শেষত এইটো আছে আমাৰ ৰঙিয়া কলেজৰ খেলপথাৰখন। এই মোৰ পিছফালে মোৰ বন্ধু বুলবুল হুছেইন। মাজতে মই তোমাকে বাচিম চাবা, সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ। এতিয়া আমি গৈ আছোঁ আমাৰ লোহিতদাৰ কেণ্টিন। এই আৰু দেখাব যাব, এই আমাৰ মৰমৰ লোহিতদা। বিস্কুট খাই আছোঁ, আৰু এইটোৱে কেণ্টিন য'ত আমি বহি আড্ডা মাৰিছিলোঁ, কিবা কিবি খাইছিলোঁ। লোহিতদাৰ কেণ্টিন মৰমৰ। লোহিতদা এলো আৰু এইবোৰ হ'ল পাৰ্কিং, ইয়াতে পাৰ্ক কৰা যায় গাড়ী চাইকেল যি আছে। আৰু এইটো হ'ল অডিটৰিয়াম হল, ইয়াতে যিমান ফ্ৰেছাৰ্ছ ফাংচনছ যিমান যি আছে সকলোবোৰ কৰা হয় এই হলত। মৰমৰ কলেজখন আজি পাছ কৰা এবছৰ হ'ল, কিন্তু ইয়াৰ প্ৰতি ভালপোৱা এতিয়াও কমা নাই আমাৰ। সকলো ৰঙিয়া কলেজৰ যিমান এক্সপিৰিয়েঞ্চ আছে, যিমান সকলোৰে চাগে মনত পৰে কলেজখন। উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা, জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে কবিতা। উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা। ইয়াতে আজি মই মোৰ ভ্লগটো শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ধৰণৰ কণ্টেণ্ট মই যিমান পাৰোঁ আপোনালোকক দি থাকিম। ধন্যবাদ।